নমস্কাৰ। আজি মই মানে লাইফত এইদিনাখন এবাৰ বনালোঁ পনীৰ আৰু আজি বনাইছোঁ মাংস। লাইফত মই বনাই পোৱা নাই, সঁচাকৈ কৈছোঁ। এই মাংস যিকোনো চব্জি হওক মই লাইফত বনাই পোৱা নাই। বাট আজি লগৰ বৌ কিবা প্ৰব্লেম হৈছে, নোৱাৰে। সেইকাৰণে মোৰ ঘৰত কোনো নাই, মাটো নোৱাৰে। সেইকাৰণে মই আহিলোঁ বনাবলৈ। লগৰজনীয়ে ক'লে বাট মই শিকাই দিম বুলি। তাৰপিছত তাইৰ আশাতে মই বনালোঁ। তাৰপিছত কিবা ভাজি থাকোঁতে দেৰি গ'ল। দেৰি যোৱাৰ কাৰণে খঙতে মই নোৱাৰোঁ বুলি কৈ পাছত মোৰ বদনাম আহিব বুলি কৈ ফোনটো কাটি দিলে। এতিয়া মই কি কৰোঁ? মইতো বনাবই নাজানো। তাই ফোনটো কাটি দিলে। এই যেনেকৈ মোৰ আইডিয়া মতে মই বনাই আছোঁ আৰু তেল ঢালিলোঁ, পিঁয়াজ চিয়াজ কিবাকিনি তেজপাত দি লৈ মাংস আৰু হেৰিখিনি দিলোঁ, আলুখিনি দিলোঁ। আলুখিনি অলপ সিজিছে বাৰু, আৰু অলপ সিজিব লাগিব। তেনেকৈয়ে বনাম আৰু ইয়াৰ পিছত পিছত পানী দিম, মছলা চছলা কি দিওঁ তেনেকৈ বনাম আৰু। কিন্তু গাদ্দাৰি কৰিছে মোৰ লগৰজনীয়ে, বহুত গাদ্দাৰি কৰি দিলে। দুখ লাগিল। আধা ৰাস্তাত এৰি থৈ গুচি গ'ল। সিফালেও যাব নোৱাৰোঁ, নাই এইফালেও আহিব নোৱাৰোঁ। আৰু কেৰাহীটো ইফালে ঘূৰে দিছে। কেৰাহীটো কেনেকৈ ঘূৰি আছে, কি হয় নাজানো আৰু দেই। আজি বাৰে বাৰে মই এই 2 মিনিট হ'ব আকৌ উলটিয়াওঁ, আকৌ ঢাকনাখন খোলোঁ, মানে তেনেকৈ কৰি আছোঁ। কাৰণ দেৰি যাবও পাৰে ন। সেইকাৰণে মানে প্ৰথম বনালে মানে চাওঁ লাগিয়ে থাকে। এই ঢাকনাখন দিওঁ, আকৌ উঠাওঁ, এই ঢাকনাখন, এই চালা পৰিব এতিয়া। এই আলু নিসিজে এসোপা আলু। মছলা চছলা নিদিয়াকৈ কালাৰটো ধুনীয়া হৈছে। তেল দিছোঁ দেই। তেল, লং, ইলাচি, ডালচেনি সেইখিনিলৈকে ঠিকে আছে বাৰু। সেইখিনিলৈকে ভাজিলোঁ। চেনি অকণ দিব দিলে, চেনিকণ দিওঁতে দেৰি গ'লগৈ, ক'লা হৈ গ'লগৈ। এই চেনিকণ দিওঁতে খং উঠি গ'ল। উপাসনা মই চাই ল'ম কিন্তু তোমাক। আয়েগা মেৰা দিন আয়েগা। এনেকৈ শিকিব লাগে আৰু দিয়া। গাইজ, কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। ধুনীয়াকৈ দেখাই দিছোঁ বাৰু। পূৰা উপঙি আছে। নাকে চাকে জলকীয়া গুড়া মছলা সোমাই গৈছে দেই। বহুত কষ্ট। আজিহে গম পাইছোঁ ৰান্ধনিবোৰ বহুত কষ্ট বুলি। গাইজ, কালাৰটো কেনেকুৱা হৈছে একদম কমেণ্ট কৰি জনাব। আৰু একে মছলা গুড়া জলকীয়া গুড়া, গৰম মছলা কিবাকিনি দিছোঁ, নাকত সোমাই গৈছে একদম। বহুত কষ্ট দেই চব্জি বনোৱা, ধেমালি নহয় আৰু দেই। মাইকী মানুহবিলাকে কেনেকৈ বনায় আৰু নাজানো আৰু। একদম ধুনীয়াকৈ গোন্ধটো ধুনীয়া আহিছে বাৰু, ইমান বেয়াও অহা নাই। সেই গাইছ, আমাৰ একদম ধুনীয়াকৈ চব্জি বনালোঁ, একদম মাংস চাংস ধুনীয়াকৈ বনালোঁ। আৰু মোৰ ড্ৰেছ ভাত বনোৱা ড্ৰেছ এনেকৈ বনাইছোঁ। আৰু এতিয়া আমি খাম বাৰু। চবেই কৈ আছে গোন্ধ ধুনীয়া আহিছে, মাংসৰ গোন্ধ ধুনীয়া আহিছে, হয় নহয়? মাংসৰ গোন্ধ ধুনীয়া আহিছে। এতিয়া মাংসখিনি মই দেখাম বাৰু, খায়ো দেখাম। মই খাইছোঁ বাৰু, অকণমান নিমখ অকণমান বেছি হৈছে। আমি এতিয়া ধুনীয়াকৈ বহি লৈছোঁ ইয়াত। চবেই আহিব এতিয়া, ভাত খাম, চবকে সুধিম কেনেকুৱা লাগিছে। আৰু সেয়া দেখিছে আমাৰ মাংস। সঁচাকৈ কৈছোঁ, মই ইমান ধুনীয়াকৈ বনাইছোঁ মই ভবাও নাছিলোঁ। মই যে ইমান ধুনীয়াকৈ মাংস বনাব পাৰোঁ। সঁচাকৈ মই বনাইছোঁ দেই, বিদ্যা কৈছোঁ, মই বনাইছোঁ মাংস। আৰু আমাৰ এয়া ভাত আজি কমেই হ'ল চাগে, কাৰণ মাংস ধুনীয়া হৈছে। ভাতো সৰহকৈ লাগিছিলে। আমাৰ নেমু চেমু আমি এতিয়া পাৰিম, এতিয়া খাম। সঁচাকৈ মই এনেকৈ বনাব পাৰোঁনে? পাৰিছোঁ বনাব। উপাসনা, তোমাক কৈছোঁ, তোমাক থাকি ভালকৈ বনাইছোঁ মই। কেনেকুৱা হৈছে? লাইক পাইছোঁ বোলে, লাইক পাইছোঁ। এতিয়া মই টেষ্ট কৰোঁ দেই।